Hi everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই এই টিফিনত ব্ৰেড স্যান্ডউইচ বনাইছিলোঁ তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। তেনেহ'লে চাই থাকক মই কেনেকৈ বনাইছিলোঁ ব্ৰেড স্যান্ডউইচটো। সো আজি মই এই টিফিনত বনাই আছোঁ ব্ৰেড স্যান্ডউইচ, যেটো কাৰণে মই লৈছোঁ ব্ৰাউন ব্ৰেড লৈছোঁ আৰু ইয়াত আছে গাজৰ আৰু তিয়হখিনি মই ৰুকি লৈছোঁ আৰু গাজৰখিনি মই এনেকৈ ৰুকি লৈছোঁ। তাৰপিছত ইয়াতে আছে বাটাৰ আৰু আলুখিনি মেছ কৰি লৈছোঁ আৰু ঠিক আছে। তাৰপিছত দিম মেয়নিছো আছে, বাছ টমেটো কেচাপ আছে নিদিওঁ, ইমলি কেচাপ দিম আৰু মেয়নিজ দিম। তেনেহ'লে চাই থাকক। প্ৰথমতে মই ফ্ৰেণ্ডছ ইমলি কেচাপখিনি এনেকৈ লগাই লৈছিলোঁ, তাৰপিছত মেছ কৰা আলুখিনি দি দিছিলোঁ। আলুত মই পিঁয়াজ আৰু জলকীয়া মিহি মিহিকৈ কাটি লৈছিলোঁ। এনেকৈ আলু আৰু পিঁয়াজ দিলে ভাল লাগে। তাৰপিছত গাজৰ আৰু তিয়হখিনি এনেকৈ চালাড বনাই থৈছিলোঁ, সেইখিনি দি দিছোঁ। বিলাহীখিনি দিছোঁ। এতিয়া মই ফ্ৰেণ্ডছ ইয়াত চীজখিনি এনেকৈ ৰুকি দিছিলোঁ। চীজ এনেকৈ ভৰ্তিকৈ দিলে বেছি খাই ভাল লাগে। দেখিছেনে কেনেকৈ দিছোঁ? এতিয়া ব্ৰেডত বাটাৰ লগাই দিছিলোঁ। এনেকৈ বাটাৰ লগাই পেলাই মেয়নিজখিনি এনেকৈ লগাই দিছিলোঁ। এতিয়া দুটা এনেকৈ ভাজ লগাই পেলাই বাটাৰত সেকি দিম মই অকণমান কেৰাহীত। দিয়া দিছোঁ এনেকৈ। চিজি টাইপ হৈছে। তো এয়া মোৰ চিজ চেণ্ডউইচটো ৰেডি এণ্ড মই এতিয়া খাওঁ দেই।